Hey guys, মই পৰাকৰ লৈ আহিছো আজি এক নতুন ভিডিঅ' আৰু আজি আমি আলোচনা কৰিম ভাৰত চৰকাৰে কেইদিনমান আগতে টিকটককে ধৰি বহুত কেইটা এপ বেন কৰিছিলে আৰু বৰ্তমান সময়ত পাবজি নামৰ এপটো হয়তো বেন কৰাৰ কিছু চিন্তা চৰ্চা নিউজ আহি আছে সো কথাটো কি হ'ল আমাৰ বহুতে পাবজি খেলি থকা টিকটকৰ বহুত কেইটা কৈছিলে এপবোৰ বেন কৰিলেনো কি হ'ব পাবজি বেন কৰিলেনো কি হ'ব এই এপবিলাক আৰু এপবিলাকৰ লগতে ছ'চিয়েল মিডিয়াবিলাক আমাৰ দেশৰ কাৰণে কিমান বিপদজনক আজি তাকেই জনাবলৈ আপোনালোকক এই ভিডিঅ'টো বনাইছিলো আৰু এইখিনিতে আমি এটা ভাল উদাহৰণ ল'ব পাৰো সেই উদাহৰণটো হৈছে 2016 ইলেকশ্যনত 2016 ইলেকশ্যনত আহোঁতে তাৰ আগত কেইবছৰমান আগত ফেচবুকত এটা এপ আহিছিলে দিছ ইজ ইয়ৰ ডিজিটেল লাইফ এই এপটোৱে আমাক বহুখিনি পাৰ্মিশ্যন দিছিলে আপোনালোকে যেনেকৈ এটা এপ এটা ইনষ্টল কৰালৈকে বহুত কেইটা পাৰ্মিশ্যন এলাও কৰিব লাগে চ' এই এপটোৱে আমাৰ ফেচবুকৰ বহুত কেইটা পাৰ্মিশ্যন দিছিলে আৰু আমি আমাৰ ভালকে বিচাৰ নকৰাকৈ আমি তাক এলাও কৰি দিছিলো এপটো কি কৰিব পাৰিছিলে মোৰ একাউণ্টতো গ'ল মই যিখিনি ডাটা তেওঁলোকে ল'ব পাৰিলেই লগতে মোৰ ফ্ৰেণ্ডৰ বহুখিনি ডাটা মোৰ ফ্ৰেণ্ড লিষ্টত গ'ল মোৰ ফ্ৰেণ্ডসকল বিচাৰি পালে তেওঁলোকৰ বহুখিনি ডাটা তেওঁলোকে লৈ পেলালে আৰু এইখিনি ডাটা তেওঁলোকে কেম্ব্ৰিজ এনালাইটিকাক দি দিলে আপোনালোকে কেম্ব্ৰিজ এনালাইটিকা ফেচবুক স্কেণ্ডেল যদি আপোনালোকে চাৰ্চ কৰে এই বিষয়ে পঢ়িবলৈ পাব কেম্ব্ৰিজ এনালাইটিকা কি কৰিলে এই যিখিনি ডাটাসমূহ 5 কোটি জনতাৰ হয়তো 5,000 ডাটা পইণ্ট গড়ে প্ৰতিজনৰ গড়ে 5,000কৈ ডাটা পইণ্ট চ' আপুনি এটা কথা ভাবক আপোনাৰ বিষয়ে মই কথা এটা ক'বলৈ দিলো আপুনি কিমান সময় ক'ব পাৰিব 10 মিনিট 20 মিনিট 1 ঘণ্টা তাতকৈ বেছিটো ক'ব নোৱাৰে কিন্তু আপুনি ভাবক আপোনাৰ ওপৰত কোনোবা এটা মানুহৰ হাতত আপুনি নজনাকৈ 5,000 ডাটা পইণ্ট ইতিমধ্যে আছে চ' সেই মানুহটোৱে আপোনাক কিদৰে আপোনাৰ যিটো মগজু এই মগজুক কিদৰে প্ৰভাৱিত কৰিব পাৰে চ' কেম্ব্ৰিজ এনালাইটিকাই আমাৰ ট্ৰাম্পৰ ছ'চিয়েল মিডিয়া কেম্পেইনিং চলালে ফেচবুকত তেওঁলোকে প্ৰতিদিনেই হয়তো বহু মিলিয়ন টকা খৰচ কৰিলে মিলিয়ন ডলাৰ খৰচ কৰিলে কেৱল এড দিয়া নামতে চ' এডবিলাকে কিদৰে আমাক মগজুত প্ৰভাৱ পেলাইছে চ' আপুনি ভাবি লওক ধৰি লওক আপুনি মোক জানে আপুনি মোক ভাল ল'ৰা বুলি জানে কি বুলি ভাবে মই নাজানো চ' ধৰি লওক দিছো মই ভাল ল'ৰা চ' তাৰপিছত কি হ'ল আপুনি এটা আৰ্টিকেল এটা লিখিলে যে পৰাশৰ কলিতা এজন বেয়া মানুহ আপুনি প্ৰথমবাৰ আপুনি যিটো মোক ব্যক্তিগতভাৱে ভালকে জানে আপুনি আৰ্টিকেলটো ইগনোৰ কৰিলে কিন্তু আপুনি সেই বস্তুটো বাৰ দেখিব আপুনি মিম চাব আপোনাৰ মোৰ ওপৰত আপুনি জোকছ পঢ়িব আপুনি মোৰ ওপৰত আৰ্টিকেল পঢ়িব আৰু এনেদৰে আপোনাৰ ব্ৰেইনে ক'ব যে এইজন ল'ৰা চিৰিয়াছলি সঁচাকৈয়ে বেয়া মানুহ আৰু এনেদৰে প্ৰভাৱবিলাক পেলোৱা হয় আমি যে কেতিয়াবা পলিটিকেল মিম দেখো আমি যে ফেক নিউজ দেখো আৰু ফেক নিউজটো কোনো ফেক নিউজ সৃষ্টি কৰা ইণ্ডাষ্ট্ৰি আছে এটা আপোনালোকে দি হিন্দুৰ এটা নিউজ চাব হয়তো 65খন দেশত 265 ফেক নিউজ ৱেবছাইট আমাৰ ইণ্ডিয়ান ইনফ্লুৱেঞ্চাৰে চলাই বুলি তেওঁলোকে এটা ষ্টাডিত কৈছে চ' ফেক নিউজ এটা বহুত ডাঙৰ বিজনেছ এইবোৰ আৰু এই বিজনেছত এই ধুমুহাত উঠি আমিও কেতিয়াবা নিজাববীয়াকৈ ফেক নিউজ সৃষ্টি কৰি দিওঁ চ' এইবোৰে আমাৰ ব্ৰেইনত প্ৰভাৱ পেলায় উদাহৰণ দিছো ৰাহুল গান্ধীনো পাপ্পু কেনেকৈ হ'ল ৰাহুল গান্ধীৰ যিবোৰ জোকছ সেইবোৰ 30 ছেকেণ্ডৰ জোকছ পঢ়ো কেতিয়াবা 2 মিনিটৰ এটা ভিডিঅ' ক্লিপ এটা আহে কিন্তু ৰাহুল গান্ধীৰ প্ৰতিটো স্পীচ প্ৰতিটো ভাষণ 30 মিনিটৰ পৰা 1 ঘণ্টালৈকে থাকে 1 ঘণ্টাতকৈ বেছিও দিয়ে কেতিয়াবা গতিকে যদি আমি ৰাহুল গান্ধীৰ মাত্ৰ 30 ছেকেণ্ডৰ অডিঅ' এটা আহে কেতিয়াবা 2 মিনিটৰ অডিঅ' এটা আহে তাত হয়তো ৰাহুল গান্ধীয়ে কিবা অকমান আমাৰ হাঁহি উঠা কথা কৈ দিছে আৰু সেইটোক চাই আমি ৰাহুল গান্ধীক পাপ্পু বনাই দিলো চবতকে ডাঙৰ উদাহৰণ হ'ল ইছ তৰফ সে আলু গুচাও উছ তৰফ সে সোনা নিকালো এই যিটো বস্তু এইটো এটা সম্পূৰ্ণ ভাষণৰ এটা সম্পূৰ্ণ এটা 1 মিনিটৰ অংশ এটা তাকো কাটি 30 ছেকেণ্ডৰ কৰি মানুহৰ মাজত বিলাই দিয়া হ'ল এতিয়াও এই সত্যটো বহুতৰ মাজত যোৱা নাই যে সম্পূৰ্ণ স্পীচটো তাত কি আছিলে সম্পূৰ্ণ ইছ তৰফ সে আলু গুচাও উছ তৰফ সে সোনা নিকালো চ' এনেদৰে ৰাহুল গান্ধীক বদনাম কৰা হ'ল আৰু শেহতীয়াকৈ আমি ভাল উদাহৰণ পাম অৰবিন্দ কেজৰিৱালৰ ইলেকশ্যনত চ' অৰবিন্দ কেজৰিৱালে এটা মিডিয়া এটা কোম্পানী এটা চুক্তিবদ্ধ হৈছিলে তেওঁলোকে কি কৰিছিলে কোম্পানীতে মনোজ তিৱাৰী বিজেপিৰ মনোজ তিৱাৰীৰ প্ৰতিখন পুৰণি ইণ্টাৰভিউ পুৰণি ফিল্ম চাইছিলে তাৰ সৰু ক্লিপ কিছুমান লৈ আহিছিলে আহি কিনে ছ'চিয়েল মিডিয়াত বিভিন্ন সময়ত তেওঁলোকে মেলি দিছিলে তেওঁলোকৰ এটা ইণ্টাৰভিউ তেওঁলোকে নিউজ 18ৰ কৈছে আমি এটা ক্লিপ এটা পুৰণি ইণ্টাৰভিউ এটা ছ'চিয়েল মিডিয়াত দি দিওঁ তাৰপিছত তাৰ ৰিপ্লাইত আমি 4-5টা নতুন মেম পাই যাওঁ আপুনি ভাবক আপুনি গণতন্ত্ৰৰ যিটো আপোনাৰ ৰাজনৈতিক বিচাৰ বুদ্ধি বিবেচনা বিশ্লেষণ কৰিব পৰা আপোনাৰ যি ক্ষমতা সেই ক্ষমতা সাধাৰণ মিম কেইটামানে আপোনাৰ প্ৰভাৱ পেলাই আছে আপোনাৰ জীৱনত প্ৰভাৱ পেলাই আছে কেইটামান কমেডি কিছুমান ব্যংগ লিখনি আপোনাৰ জীৱনত প্ৰভাৱ পেলাই আছে বহুত বিপদজনক নহয়নে বাৰু কিদৰে আৰু এইবোৰ কেনেদৰে কৰিব পাৰিছে এইবোৰ কৰিব পাৰিছে ছ'চিয়েল মিডিয়াৰ সহায় লৈ
আমাৰ যি ডাটা পইণ্ট, আমাৰ যিবোৰ এপসমূহৰ পৰা আমাৰ যিবোৰ ডাটা সংগ্ৰহ কৰে তেওঁলোকে, এইবোৰৰ দ্বাৰা তেওঁলোকে আমাক এডভাৰটাইজ দেখুৱাব পাৰিছে, বিভিন্ন ধৰণৰ এডভাৰটাইজ, বিভিন্ন ধৰণৰ প্ৰপাগাণ্ডা চলোৱা বস্তু চলাব পাৰিছিলে। আগতে এই প্ৰপাগাণ্ডাবোৰ চিনেমাৰ জৰিয়তে চলোৱা হৈছিলে। হিটলাৰ এখন বহুত ডাঙৰ 1935ত ট্ৰাম্প অফ দ্য ৱিল এখন ফিল্ম আছে। তাৰপিছত যিসমূহ টেৰৰিষ্ট আহিলে 1996ৰ পৰা, যেতিয়া সেইবোৰ চিডিৰ মাধ্যমত তেওঁলোকে নিজৰ প্ৰপাগাণ্ডাবিলাক বিয়পাইছিলে, তেওঁলোকৰ এজেণ্ডাবিলাক বিয়পাইছিলে, সন্ত্ৰাসবাদী কৰি তুলিছিলে। চ' এই ডাটা পইণ্টবোৰ এতিয়া হয়তো আপুনি অকণমান ধৰিব পাৰিছে আমাৰ যিবোৰ ডাটা সেইবোৰ আমাৰ কাৰণে কিয় গুৰুত্বপূৰ্ণ। আপুনি হয়তো আগতে আপুনি ভাবিছিল চাগে মোৰো ফেচবুকটো হেক কৰিলে কি পাব, কোনোবা ছোৱালীৰ লগত চিনি খাইছো, মোৰ যদি হেক কৰে, কোনোবা ছোৱালীক সুধিছো তোমাৰ বয়ফ্ৰেণ্ড আছে নে, তোমাৰ হোৱাটছআপ নম্বৰটো দিবাচোন, এনেবোৰ কথা। কিন্তু আচলতে এনেবোৰ কথা নহয়। তেওঁলোকে আমাৰ ব্ৰেইন, আমাৰ যিটো মগজু, তাত প্ৰভাৱ বিস্তাৰ কৰিবলৈ চেষ্টা কৰে। চ' আমাৰ ডাটা পইণ্টটো এনেদৰে গুৰুত্বপূৰ্ণ। এতিয়া হ'ব আমাৰ ছচিয়েল মিডিয়া একাউণ্টলৈকে। চ' আমাৰ ফেচবুক, টুইটাৰ, বহুত ধৰণৰ এনেকুৱা ইনষ্টাগ্ৰামত বহুত ধৰণৰ এটা ফ্ৰড কিছুমান চলি থাকে। এটা ফ্ৰড মোবাইল টাৱাৰ কোম্পানী আৰু এটা ফ্ৰড যিটো বহুত মানুহ ফচিছে, যে ছোৱালীবিলাকে, বিদেশৰ ছোৱালীবিলাকে মেছেজ কৰি কিনে কয় যে মই আপোনাৰ নামত ইমান টকাৰ গিফ্ট কিনিছো, মৰম লগা কথা কয়। আৰু সেইটোতো ঠিকে আপোনাৰ টকা, কিন্তু এই ক্ষেত্ৰত কেইদিনমান আগতে ৰাজস্থানত আমাৰ ভাৰতীয় সুৰক্ষা বাহিনীক হয়তো কিবা যোগান দিয়া দুজন ব্যক্তিক পাকিস্তানৰ চোৰাংচোৱাই ISI টাৰ্গেট কৰিলে। তেওঁলোকক হয়তো ছোৱালীৰ দ্বাৰা মেছেজ কৰালে, তেওঁলোকক পতাই ললে, তেওঁলোকৰ ব্ৰেইনত এটা পোক সোমোৱাই দিলে, তাৰপিছত তেওঁলোকৰ হতুৱাই তেওঁলোকক স্পাই কৰালে, তেওঁলোকক চোৰাংচোৱাগুৰি কৰালে ভাৰতৰ বিৰুদ্ধে। গতিকে তাৰপিছত তেওঁলোকে ধৰা পৰিল, হয়তো অপাৰেশ্যন ডেজাৰ্ট নে কিবা এটা আছিলে। গতিকে এই বস্তুটো চাওকচোন, আমাৰ ফেচবুক হওক, আমাৰ ছচিয়েল মিডিয়াসমূহ আমাৰ কেনেদৰে আমাৰ দেশৰ বিৰুদ্ধে তেওঁলোকে কেনেদৰে ব্যৱহাৰ কৰিব পাৰে, আমাৰ কিদৰে বিদেশী শক্তি আমাৰ ছচিয়েল মিডিয়াৰ সহায়ত কিবা কিবি বনাই আমাক আমাৰ দেশৰ বিৰুদ্ধে ইনফ্লুৱেঞ্চ, দেশৰ বিৰুদ্ধে আমাক উচতাব পাৰে। চ' এই যিজন মানুহ আহিল তেওঁক জীৱনত এতিয়া কি হ'ব, তেওঁলোকৰ জীৱনটো প্ৰায় এতিয়া কোৰ্ট কাছাৰী আপোনাৰ জেলত থাকোঁতে তেওঁলোকৰ গোটেই জীৱন অলমষ্ট প্ৰায় শেষ। গতিকে আপোনাক যদি কোনোবাই দেশৰ বিৰুদ্ধে উচতাইছে, এবাৰ হলেও চিন্তা কৰিছে, এবাৰ নহয় বহুতবাৰ চিন্তা কৰিছে, বা আপোনালোকৰ আৰু বেলেগৰ লগত ক'ব যে মোক কোনোবা এটা মানুহে এনেদৰে কথা কৈছে, এইবোৰ সঁচা নে মিছা। আপোনালোকে ভাল যিবোৰ মানুহ বিশ্বাস কৰিব পাৰে সেইবোৰক সুধি চাব। চ' আৰু এইখিনিতে কথা এটা, কেইদিনমান আগতে দি হিন্দুস্তান টাইমছত এটা নিউজ এটা পাব্লিছ হৈছিলে, কোৱা হৈছিলে যে পাকিস্তানৰ ISI ভাৰতৰ বিৰুদ্ধে চাইবাৰ ৱাৰ এখন আৰম্ভ কৰিছে। তাত কি হৈছিলে, ভাৰতৰ বিৰুদ্ধে আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে তেওঁলোকক ভাৰতক বদনাম কৰিবলৈ, ভাৰত আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক বদনাম কৰিবলৈ বহু ধৰণৰ একাউণ্ট ক্ৰিয়েট কৰা হৈছিলে বিভিন্ন ছচিয়েল মিডিয়াত। লগতে বিভিন্ন ধৰণৰ ট্ৰেণ্ড চলাই দিয়া হৈছিলে, যাতে আমাৰ ভাৰতৰ বিৰুদ্ধে এটা বেয়া ভাৱ এটা মানুহৰ মনত সৃষ্টি হয়, বাহিৰৰ মানুহৰ মনত ভাৰতৰ বিৰুদ্ধে। চ' এনেকুৱা আমাৰ অসমৰো NRCৰ লগতো এনেকুৱা হৈছিলে, বহু ধৰণৰ মিছ ইনফৰমেশ্যন বিভিন্ন ধৰণৰ সংবাদ মাধ্যমত গৈছিলে। চ' ভাবকচোন এই ছচিয়েল মিডিয়াবোৰে আমাক কিদৰে প্ৰভাৱ বিস্তাৰ কৰিব পাৰে, আমাৰ এটা ইমেজ কিদৰে বাহিৰত নষ্ট কৰিব পাৰে কাৰোবাৰ ইচ্ছা কৰিলে। চ' এইখিনি কথা হ'ল। চ' এতিয়া পুনৰ আহিছো আমি কেম্ব্ৰিজ এনালাইটিকাৰ কথা। কেম্ব্ৰিজ এনালাইটিকাৰ আৰু ফেচবুকৰ স্কেমটো যদি আপোনালোকে বুজিব লাগে, এখন ভাল ডকুমেণ্টাৰী এখন আছে নেটফ্লিক্সত, সেইখন হৈছে দি গ্ৰেট হেক। এই দি গ্ৰেট হেকখন আপোনালোকে চাব পাৰে। দুজন হুইচেল ব্লৱাৰ আছিলে, এজন ল'ৰা এজনী ছোৱালী। চ' ছোৱালীজনীকে বেছি তাত দেখুওৱা হৈছে, তেওঁৰ নাম আছিলে ব্ৰিটানী কেজৰ। চ' ব্ৰিটানী কেজৰ আপোনালোকে যদি তেওঁলোকৰ ছচিয়েল মিডিয়া একাউণ্টটো চাই, তেতিয়াহ'লে তাত এটা দেখিব অ'ন ইয়ৰ ডাটা ফাউণ্ডেশ্যন, এটা অ'ন ইয়ৰ ডাটা মুভমেণ্ট এটা চলাই আছে। আৰু সেইটো অকমান চালে আপোনালোকে গম পাই যাব যে আমাৰ যিবোৰ মোবাইল ডাটা সেইবোৰনো কিদৰে কিমান বেছি গুৰুত্বপূৰ্ণ, কিদৰে এখন ৰাজনীতি সলনি কৰিব পাৰে, ইতিহাস সলনি কৰি দিব পাৰে এই ডাটাবোৰে। চ' ইয়াৰ পিছত আহিব আমাৰ এডভাৰটাইজ। এইবাৰো এইবিলাকৰ লগত ইমান লক্ষ্য নহয় এডভাৰটাইজ বিলাকৰ লগত। চ' এখন চিনেমা চাইছিলো কেইদিনমান আগতে, LA কনফিডেঞ্চিয়েল। তাত এটা কথা আছিলে যে লছ এঞ্জেলিছৰ লাইফ এনেকুৱা, ইমান ধুনীয়া, ইমান পাৰফেক্ট, বহুত পাৰফেক্ট। এইটো ষ্টাৰ্টিঙতে লাইন আছিল যে ইমান পাৰফেক্ট, ইয়াৰ মুভি ষ্টাৰ কাৰো জীৱনত দুখ নাই, সকলোৰে ঘৰে ঘৰে এটা চুইমিং পুল আছে। কিন্তু শেষত এটা ডায়লগ কয়, এওঁলোকে এইবোৰ এইকাৰণে দেখুৱাই থাকে কাৰণ এওঁলোকে এইবোৰ বিক্ৰী কৰিব পাৰে। আমি যিবোৰ পাৰফেক্ট লাইফ ছুপাৰষ্টাৰ বিলাকৰ পৰা বিচাৰি আছো, অকমান তাৰ পৰা বাচি থকাটো অলপ, এই ট্ৰেপটোৰ পৰা অলপ বাচি থাকিলে আপোনালোকে নিজৰ জীৱনত নিজে অকমান সুখ পাব। আৰু এইখিনিয়ে কথা কলো, আপোনালোকে সাৱধানে থাকিব। ছচিয়েল মিডিয়াত আপোনালোকে কি কৰিছে, কাৰ লগত কথা পাতিছে, আপোনালোকে কি এলাও কৰিছে, এই সকলো বিলাকৰ পৰা সাৱধান থাকিব, সকলোবিলাক ট্ৰেপৰ পৰা সাৱধান থাকিব। গতিকে এইখিনি কৈয়ে আজি পৰাশৰ কলিতাই মই বিদায় লৈছো। পুনৰ লগ পাম আৰু মই ইউটিউব চেনেলতো এইটো ভিডিঅ' দিম। গতিকে আপোনালোকক সকলোকে অনুৰোধ কৰিছো যাতে আপোনালোকে ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে, আৰু যদি ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে শ্বেয়াৰ কৰিব আৰু এটা কমেণ্ট কৰি দিব। ধন্যবাদ। আজিলৈ বিদায়।